সাবস্ক্ৰাইব কৰক ABC জ্ঞানালয় চেনেল আৰু মোৰ নতুন ভিডিঅ' পাবৰ বাবে বেল আইকনটো ক্লিক কৰি অল কৰি দিয়ক। মই দুটা নতুন বিষয়বস্তু লৈ আহিছোঁ। আজিৰ বিষয়বস্তু দুটা হৈছে আমি ৰ'দৰ পৰা গৈ ৰুমত সোমোৱাৰ পাছত কিয় বস্তুবিলাক ভালকৈ দেখা নাপাওঁ, আৰু 2 নম্বৰটো হৈছে আমাৰ এটা চকুৰ সলনি দুটা চকু কিয়। তো আহকচোন কাৰণটো কি জানো। তো কাৰণটো কোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই চকুটো হৈছে এটা পোহৰ সংবেদনশীল অংগ, আৰু যাৰ সহায়ত আমি এই বিচিত্ৰ বিশাল পৃথিৱীখনক কি কৰিব পাৰোঁ, প্ৰত্যক্ষ কৰিব পাৰোঁ। তো আমি যে ৰ'দৰ পৰা গৈ ৰুমত সোমোৱাৰ পাছত বস্তুবিলাক যে দেখা নাপাওঁ, এইটো নিশ্চয় আমাৰ চকুৰ ভিতৰত কিছু কাৰ্য সংঘটিত হয়, যাৰ কাৰণে হয়। তো কি কাৰ্য সংঘটিত হয় আহকচোন জানি লওঁ। তো আমি জানো যে আমাৰ চকুত থকা চকুৰ মণিটোৱে কি কৰে, আমাৰ পোহৰ নিয়ন্ত্ৰণ কৰে। মানে হৈছে আমাৰ চকুৰ মণিটোৱে আমাৰ চকুৰ পোহৰ কম বেছি কৰিব পাৰে, আৰু এই কাৰ্যটো আমাৰ চকুৰ পতাই সংঘটিত কৰে। অৰ্থাৎ চকুৰ পতাই কি কৰে, চকুৰ মণিটো নিয়ন্ত্ৰণ কৰে। এতিয়া কাৰণটো মই কৈ আছোঁ যে যেতিয়া আমি ৰ'দত থাকোঁ তেতিয়া কি হয়, চকুৰ পতাই আমাৰ এই চকুৰ মণিটো সৰু কৰি দিয়ে, সৰু কৰে। বুজি পাইছেনে? যেতিয়া আমি ৰ'দত থাকোঁ তেতিয়া চকুৰ পতাই চকুৰ মণিটো সৰু কৰে, যাতে আমাৰ চকুত কমকৈ পোহৰ সোমাব পাৰে। আকৌ যেতিয়া আমি ৰ'দৰ পৰা ৰুমলৈ সোমাই যাওঁ তেতিয়া কি হয়, ৰুমত আন্ধাৰ হৈ থাকে, অৰ্থাৎ কম পোহৰ থাকে, আৰু এই কম পোহৰত কি কৰে, চকুৰ পতাই চকুৰ মণিটো ডাঙৰ কৰি দিয়ে, যাতে চকুত বেছিকৈ পোহৰ সোমাব পাৰে, হয়নে? এতিয়া এই চকুৰ মণিৰ যে সৰু ডাঙৰ কৰা এই পৰিৱৰ্তন হওঁতে কিছু সময়ৰ আৱশ্যক হয়। সেইকাৰণে যেতিয়া আমি ৰ'দৰ পৰা গৈ ৰুমত সোমাওঁ তেতিয়া কিছু সময়ৰ বাবে আমি বস্তুবিলাক একো নেদেখোঁ। তো কাৰণটো আপোনালোকে গম পালে। এতিয়া 2 নম্বৰ পইণ্টটো হৈছে যে আমাৰ এটা চকুৰ সলনি দুটা চকু কিয়। কাৰণ এটা চকুৰেতো আমি বস্তুবিলাক দেখা পাওঁ, কিন্তু আমাৰ দুটা চকুৰ কিয় আৱশ্যক হৈছে। মই কাৰণটো কৈ আছোঁ যে আমি জানো যে আমাৰ এটা চকুৰ দৃষ্টিক্ষেত্ৰ 150 ডিগ্ৰী, আমি এটা চকুৰে 150 ডিগ্ৰী বহল দৃষ্টিক্ষেত্ৰ এটা চাব পাৰোঁ বা দেখিব পাৰোঁ। কিন্তু আমাৰ এই দুটা চকুৰ দৃষ্টিক্ষেত্ৰৰ পৰিসৰ হৈছে 180 ডিগ্ৰী। অৰ্থাৎ আমি এটা চকুৰে যিখিনি বস্তু দেখা পাওঁ, যিখিনি বহল ক্ষেত্ৰ আমি দেখা পাওঁ, দুটা চকুৰে আমি তাতকৈ বেছি বহল ক্ষেত্ৰ আমি দেখা পাওঁ। সেইকাৰণে আমাৰ এটা চকুৰ সলনি দুটা চকু। কাৰণটো নিশ্চয় গম পাইছে। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।